আজি আমাৰ ইয়াতে কোকৰাঝাৰত এটা আমাৰ গ্ৰুপ এটা আছে, এইটো হ'ল ফিটিকা গ্ৰুপ, আৰু এটা আছে কোকৰাঝাৰ এমপ্লয়িজ এছ'চিয়েশ্যন, যিবিলাক চাকৰিয়াল আছে তেখেতসকলে নিজৰ সৃষ্টিৰাজিটো মানে চলাই নিয়াৰ কাৰণে, আগুৱাই নিয়াৰ কাৰণে তেখেতসকলে এটা গ্ৰুপ বনাইছে। তাতে তেখেতসকলে কবিতা লিখে, কবিতা আবৃত্তি কৰে, তেখেতসকলে কিবা গল্প লিখে, আৰু বিভিন্ন মানুহে যে লেখা মেলা কৰে তেখেতসকলক একগোট কৰি তেখেতসকলে কিতাপ উলিয়ায়, আৰু তেনেকৈ কি কয় চেমিনাৰ তেনেকৈ পাতে। তো আজি আমাৰ বড়ো সমাজৰ যিজনে প্ৰথম মানে গ্ৰামোফোন ৰেকৰ্ডিং কৰিছিলে, তেখেতে বড়ো গান পাব্লিছ কৰি উলিয়াইছিলে। এটা আমাৰ গোসাইগাঁও অঞ্চলত এই গৈবাৰী গাঁৱৰ নীলেশ্বৰ ব্ৰহ্ম, তেখেতক জেহলাও বুলিও মানে টাইটেল দিয়া হৈছে বড়োত, জেহলাও মানে হিৰো। তো তেখেতৰ কৰ্মৰাজিৰ ওপৰত, তেখেতৰ জীৱনৰ ওপৰত আজি এটা ইয়াতে চেমিনাৰ পতা হৈছে। চেমিনাৰৰ লগতে তেখেতৰ যে কৰ্মৰাজি, তেখেতে যে যি কাম কৰি গৈছিল, তেখেতে যে গীত গাই গৈছিল, তেখেতে যে গীত লিখিছিল, এইবিলাকৰ ওপৰত এটা বিশ্লেষণমূলক এটা এনালাইটিকেল এটা চেমিনাৰ এটা পতা হৈছে, আৰু তেখেতসকলে ডাঙৰকৈ এটা কিতাপো ইয়াতে উলিয়াইছে। তো বহুত ভাল এটা অনুষ্ঠান তেখেতসকলে ইয়াতে পাতিছে। ইয়াতে অংশগ্ৰহণ কৰি মই নিজকে সৌভাগ্য বুলি মই ভাবিছোঁ। नोंथांनि बिफा गोलाव बोसोर माने रावजोंबो गोसोखांजायाखै बावना थानाय बायदि दा दिनै क'क्राझार फिटिका थुनलाइयारि गौथुमनि नाजानायाव दिनै गिबि सावरायमेलखौ नोंथांनि न'आवनो जादों। मा फोरमायगोन बेनि सिगां गासिबो चेनेलनि नायगिरि बिथांमोननिसिम गाहाम हामलायनाय बावहरग्रोबाय। न'खर जोहोलाव नीलेश्वर ब्रह्मनि न'खरनि फिसाला हिसाबै आङो सिगाङावनो फिटिका ग्रुपनि खन्थाइगिरि आरो लिरगिरि बिथांमोननिसिम रोजा रोजा साबायखर। बे जे गोसोखांनानै बेहाय बिथांमोना मोनसे बेखौनो सावरायमेल लादों, आरो बेयो नंगौ गोबावसैमोन बिदि लाफेरैया, आरो बेनो सिगांसिन माने जोंनावहाय लाफैनाया न'खरावहाय, आरो गोजोननाय मोन्दों। आरो लोगोसे जाय बाहागो लाफैदों, माने जोंनिनो लकेल जायफोर थुनलाइयारि बिथांमोन फैनानै लोब लोब फैनानै बाहागो लाफैदों, गोजोननाय मोन्दों। आरो बिथांमोना जोहोलाव नीलेश्वर ब्रह्मनि मुङै मोनसे मेगाजिन एबा लाइसि मोनसे बेखेवदों, बेनि हाबाफारिबो जादों। बियो बाख्नायथाव मोनसे जानानै थागोन, आरो बेनोसै आरो।